হাই নমস্কাৰ আপোনাৰ ভিডিঅ'লৈ মানে এতিয়া মই গৈ আছোঁ চৌকুৱা পানী দিঘলৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই নমস্কাৰ আপোনাৰ স্বাগত জনাইছোঁ মই নতুন এটা ভিডিঅ'লৈ। আপোনালোকৰ নিশ্চয় সকলোৱে ভাল ভাল বতৰ মানে এতিয়া জেগালৈ যাব লৈছোঁ। আমাৰ ঘৰৰ প্ৰায় 4 কিলোমিটাৰমান হ'ব পানী দি কিয় আৰম্ভ কৰোঁ। ফাইনেলি আহি পালোঁহি মানে ইয়াৰ পৰা প্ৰায় আৰু 1 কিলোমিটাৰ দূৰত আছে পানীডিং, মানে যি দুখন দলং আছে সেইখন পানীডিঙে পৰে। এখন মানে এখন বিল হয়, এখন ধুনীয়া বিল, বহুত মাছ আছে, এই ধুনীয়া। এইকেইটা আমাৰ প্ৰায় সেই লগৰ সেইটো এটা ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ হ'ব। আমি দেখাই আছোঁ বলক। ঘৰত নোসোমাই কি কৰিম, এতিয়া গৰম বতৰ সেই বুলিয়ে ওলাই আহিলোঁ পানীডিঙলৈ বুলি। মানে পানীডিঙৰ আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত পানীডিং আছে। মানে আহিছিলোঁ এটা ভিডিঅ'ত পাইছিলে চাগে, এই 1 জানুৱাৰীত আহিছিলোঁ। বোলক আজি ভালকৈ দেখাম আপোনালোকক। দেখিছে এটা কি ধুনীয়া পৰিৱেশৰ মাজে বাইক চলাই গৈ আছোঁ। সেইফালে পথাৰ লগৰকেইজন আহি আছে। ফাইনেলি আহি পাই গ'লোহি মানে মেইন পানীডিং চক। একদম সুন্দৰ পৰিৱেশ। অ' মাই গড, এখন দলং এখন বনাই আছে। এই দলংখন মানে এফালক গৈছোঁ। এই ৰাস্তাটোৱে গৈ পাই গৈ গৰখীয়া। ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব সেইটো নাজানো দেই। এইখন দলং এখন মানে আগত এখন কাঠৰ দলং আছিলে, মানে এতিয়া নতুনকৈ বনাই আছে। বহুত ভাল কাম কৰিছে চব। এটা কি একদম ধুনীয়া এটা মানে দলংখন মানে বনাই আছে। এইডোখৰ বনালে যোৱা বছৰ আৰু এইডোখৰ বনাইছে এই বছৰ। মানে এটা মস্তি ড্ৰোন শ্বট লৈ লওক। কেতিয়াবা উজাল সপোন পাৰতে ৰাখোঁ বহুৰাজত এধানি নিহাৰিকা হৈ তোমাৰ এখন সম্পূৰ্ণ অৱস্থা, মানে অলপ কাম আছে, বেছি কাম নাই। দেখিছে এইটো মহ ইয়াতে থাকে প্ৰায় হাতী, মানে খৰালি দিনত বহুত হাতী আহে ইয়ালৈ আহে। বহুত দূৰ দূৰণিৰ পৰা বিভিন্ন মানে বহুত দূৰ দূৰণিৰ পৰা চৰাই আহে ইয়াত জীয়াইহি আহি। মানে এইটো নোৱাৰিম দেখাব, শীতৰ কালৰ সময়ত মানে ইয়াত বহুত চৰাই চিৰিকটি দেখিবলৈ পোৱা যায়। আৰু লগতে হাতী, বনৰীয়া হাতী দেখিব পোৱা যায়। এইখন হেত হ'ল মানে মাছ, তাত যেতিয়া পানী বেছি হ'ব তাত সেই জাল পাতি মাছ ধৰে সেইখনেদি। এইখন হ'ল ডিমৌ, এইখন ডিমৌ নহয়, এইখনে হৈছে ডিমৌ নৈ। এইখন হয় ডিমৌ মানে দাগ চাক লৈ কিবা কিবি লৈ। এইখন নৈ এইফালে গৈ পৰিছেগৈ দিচাঙত। ব'লক ইপাৰে যাবলৈ চেষ্টা কৰিম। মানে ধৰক বনাই আছে, পৰিলেতো হাত মুখ ভাগি যাব, একদম সাৱধানে যাব লাগিব। এতিয়া পাই গ'লোহি একদম ইটো পাৰ। এইটো চাওক, এটা মস্তি চটা পৰিৱেশ চাওক। মানে ভাষাই বুজাব নোৱাৰি। এটা সুন্দৰ, যদি মন কাৰোবাৰ কিবা মন বেয়া হৈ থাকে এইডোখৰলৈ আহি একদম মন কুল কৰি যাব পাৰিব বিন্দাছ। কি ঠাণ্ডা সুন্দৰ। কিন্তু এতিয়া পানী হোৱা নাই, অলপ দিনৰ পানী হৈছিলে। এইবোৰ পানী হ'লে চব বুৰি যায়, চাৰা বুৰি যায়, চব বুৰি যায়। পানীডিঙৰ পৰা বুলি বিদায় মাগিলোঁ।
আগত গৈ আছোঁ, আগত যদি কিবা ভাল পাওঁ দেখাই যাম, নহ'লে ভিডিঅ'টো ইয়াতে সামৰিম। পৰা আছে ডিমৌলৈ আপোনাৰ 12 কিলোমিটাৰ, মেইন ৰাস্তালৈ আছে 7 কিলোমিটাৰ আৰু শিৱসাগৰলৈ আছে 22 কিলোমিটাৰ। চৌগুৱা আহোমৰ দ্বিতীয়খন ৰাজধানী, এইখন আপোনালোকে পঢ়ি লওক। আহোমৰ দ্বিতীয়খন ৰাজধানী চৌগুৱা মৈদাম, বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক স্থান, সংৰক্ষণ এলেকা মানে ডিমৌৰ। ফাইনেলি আহি পাই গ'লহি মানে এইটো হ'ল চৌগুৱা মৈদাম, আহোম ৰজাৰ দ্বিতীয়খন ৰাজধানী। ইয়াতে ৰাজধানী মানে ৰজাই শাসন কৰিছিলে। আৰু পঢ়ি লওক। এইখন এতিয়া বনোৱা বেছি দিন হোৱা নাই মানে। হ'ল মৈদাম মানে হাবি আছিল আগত, এতিয়া কাটি কুটি ধুনীয়া একদম চফা চাফা কৰি লৈছে। এই চিৰি যাব পাৰি ওপৰলৈ, যিহেতু ওপৰলৈ যাওঁ নাই, এটা মানে পূৰা ধুনীয়া। আপোনাৰ ডিমৌৰ পৰা 12 কিলোমিটাৰ নিলগত আছে এই মৈদাম, চৌগুৱা মৈদাম, যিটো ডিমৌৰ পৰা 12 কিলোমিটাৰ নিলগত আছে। এইটো মানে গধূলি হওঁ অৱস্থা হৈছে। এটা মানে ধুনীয়া, এইটো ওপৰত এটা নামঘৰ আছে, ইয়াত মানে ভাওনা চাওনা পাতে। যিহেতু গধূলি হ'ল সেই বুলি ঘৰলৈকে যাওঁগৈ আৰু উপায়টো নাই। ক'লে মানে নগ'লোগৈ, এতিয়াও কাৰো সোধা নাই, পাৰ্মিশ্যন লোৱা নাই, যাবলৈ বেয়া হ'ল। মানে আহিম বেলেগ এদিনাখন, আপোনালোকে চাব। নেক্সট এটা ভিডিঅ' পাব আকৌ বুৰঞ্জী আমি জানি ল'ব লাগিব ন, ইমানো বুৰঞ্জী আমাৰ হেৰি নাই বাৰু, মিলি কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। এইটো এটা কথা কওঁ দেই, আমি এটা ভিডিঅ' বনাবলৈ হ'লে মিনিমাম ঘৰৰ ওচৰত বনাবলৈ হ'লে 200-250 টকা খৰচ হয়। সেয়েহে কৈছোঁ আপোনালোকে ভিডিঅ'টো চাব, শেষলৈকে চাব, স্কিপ নকৰিব। আপোনালোকক অকণমান মৰম লাগে বা বেলেগ একো নালাগে, অকণমান মৰম ভাল কৰে যদি আমি অকণমান আগুৱাই